ভাগৰ চাগে বহুত লাগিছে সেইয়া খাই লোৱা অলপ ঠাণ্ডা ঠাণ্ডা পানী সকলোৰে আগত প্ৰপ'জ কৰি দিওঁ যদি দিয়ে ইয়াছ বনাই ৰাখিম ৰাণী পাদৰো চাগে ইমান স্পীড নাই যাৰ যিমান তাৰ স্পীড আৰে সাদাত ইমান চূণ নাথাকিব পাৰে পকেটত পইচা নাথাকিব পাৰে পুলকৰ হৃদয়ত কস্তুৰী সদায় আছে সেইকাৰণেতো কৈছো আৰে যিহে ইয়াৰ চিগাৰেটৰ পেকেটৰ নিচিনা সেই চেহেৰাটো তাৰ ভিতৰত বোলে কিবা হৃদয়ো আছে মোৰ সন্দেহে হয় থু পেলাইছো বনত তুমি আছা মোৰ মনত তোমাক মই ভাল পাইছিলো জানা সেই 2019 চনত সেই ভাইৰাছে লগা 2019 চনটো ঠিক তেনেকুৱা পকা লগা তোমাৰ মনটো বৰষুণক ইংৰাজীত কয় ৰেইন এনেকা যদি কথা কোৱা মই সম্পত্তি তোমাক বনাম ইউক্ৰেইন ধ্বংসলীলা চলাই দিম বাপেকে গম পাবি ফাগুন মাহৰ ধূলি পাবজিত মাৰো গুলি কুকুৰ কেইটামান লগাই দিও নেকি তোমাৰ পিছত ভৌ ভৌ কৰক বুলি আৰে শুনা না আইবি হওক বা আৰএছৰ কোৱাটাৰ নাপাবা তুমি কত মোৰ নিচিনা লাভাৰ এই ভাদৰ মাহতে পাতি লওঁ দে বিয়াখন তাৰপিছত কিমান লকডাউন দে দি থাকক বেয়াক মাতিছে কোনে ইয়াত হা অ হেল্ল' ভোট দিবাৰ কাৰণে ইলেকশ্যনত আমাক কোনো নামাতে কিন্তু আমি নিজে যাওঁ কাৰণ আমাৰ অধিকাৰ আছে তোৰ বয়ফ্ৰেণ্ড নহয় নেকি মই কাইবা মাতিবা লাগে নেকি নিজে আহিছো আকৌ বাইদেউ মোক এই কমিটি মাতিছে আমাৰ উৎপল দাহঁতে মাতিছে কুলি চৰাই নিজে বাহ সাজিব নাজানে বাবে আনৰ বাহত কণী পাৰে ঠিক তেনেকে ইয়াৰ নিচিনা ফটুৱাবোৰে কোনো নামাতিলে এনেকুৱা ডাইলগ মাৰে আৰে ডাইলগৰ কেছটো কি মানে এই ফুলৰ পাহে পাহে ও মৰম বাৰ হিয়াহে আৰু তোমাক দেখিলে জানা নিজেই ডাইলগ ওলাই আহে উই নদী বাঢ়িলে আই জয় উজান উঠিলে একেচাৰত ক'ত বা পৰবি পাত্তাই নাপাবি তই আৰে ফোন বাজিলে যেনেকে মোবাইলত কৰে টিং টং তুমি এনেকে খং উঠি চৰ মাৰিম বুলি ক'লে মোৰ হৃদয়ত বাজে টিং ডং চালা কাঠলৰ গুটিৰ নিচিনা ভাল পাং মই তোমাক আৰু তুমি তিতা কেৰেলাৰ নিচিনা ইগনৰ মাৰি থাকা দুখীয়া কাৰণে হয় না আজি দুখীয়া কাৰণে কৰবাত গ'লে পাৱাৰ বেংক লৈ ঘূৰি ফুৰো যোনদিনা ধনী হ'ম না কলত জেনেৰেটৰ ওলমাই লৈ ঘূৰি ফুৰিম বাপেকে তেতিয়া আহিবি মোৰ ওচৰত কোনে কৈছে তোমাক মই ধনী নহয় কাৰণে ইগনৰ কৰোঁ বুলি চোৱা ট্ৰেফিক আৰু প্ৰেমত মই খুব কমেই পঢ়োঁ কাৰণ শ্বৰ্টকাট মই ইমান ভাল নাপাওঁ তোমাৰ এই শ্বৰ্টকাটত চক্কৰতে মই ডিগ্ৰী পাত দি আহিব লগা হ'ল সি বোলে ডিগ্ৰীও পঢ়ছে দিলি আৰে মোৰ মেজৰ আছিল উদ্ভিদ বিজ্ঞানত কিন্তু উদ্ভিদ বিজ্ঞানত মেজৰ লৈ হ'বই কি যদি তোমাৰ হৃদয়ত গোলাপ হৈ ফুলিবই নোৱাৰো বাপৰে চেনি খোৱা আৰু দিয়াত তাৰ লগত কোনো পাত্তা নাপায় ল'ৰাবোৰৰ কামেই নাই কোনে কয় মই চেনি খাওঁ আমিতো শেখৰহে খাওঁ না চেখেৰাকেইটা দেখছা আৰে জ্বলাই দিম সেই গণিতৰ কিতাপ য'ত তোমাক পোৱাৰ কোনো ফৰ্মুলাই নাই আচ্ছা বাৰু মই তোমাক ক'লো আই লাভ ইউ বুলি পিছত যদি ঠকা দি গুচি যোৱা খুৰা অমলেট বনাবৰ কাৰণে সাধাৰণ কণীটোকে ভাঙবা মই নাজানো আৰু ছোৱালীৰ হৃদয় কি ভাঙিমে কওকচোন কওক ঠকা দিয়াৰ কথা মোক নকবা জাষ্ট আই লাভ ইউ বুলি কোৱা কালিয়ে আমাৰ বোৱাৰী হ'বা কি কোৱা ডাইৰেক্ট ফাংচনৰ পৰা উঠাই লৈ যাম ৰাইজ লাগিলে শুকান মাছে চকু মেলিব আৰু এই পুলকে মধু বাদ দিব কিন্তু এই ফকতীয়া ডাইলগ পাৰা কেতিয়াও বাদ নিদিয়ে আৰে তোমাক মই ইমান ভাল পাওঁ কি বুলি বুজাম কচোন তোমাৰ ফটো জুম কৰি চাবলৈও মোৰ ভয় লাগে কিয় বেছিকৈ জুম কৰিলে যদি নখটো কৰবাত গালত লাগি দুখ পাই যোৱা বুলি চোৱা ফটোতে কিমান কেয়াৰ কৰোঁ মোবাইলত আৰু ৰিয়েলত কিমান কিয় ইমান ভাল পোৱা তুমি মোক নাজানো কিয় কিন্তু যেনেকে বটল দেখা পালে পানী পিয়াং লাগে বাথৰুম দেখা পালে যেনেকে মুতং লাগে ওয়াইন শপ দেখা পালে যেনেকে মদ কিনং লাগে মোৰো তোমাক দেখা পালে কিবা পতাং লাগে আৰু মোৰো জানা তোমাক দেখা পালে কিবা মদাহি লাগে
চাম বেছিকৈ মদৰ কথা কওঁ বাবে মানুহে মোক বেয়া নজৰেৰে চায় এতিয়া সিহঁতক কেনেকে বুজাও মদৰ গ্লাছতো যে তোমাৰ ছবি দেখা পায় কলিৰ মাতত বসন্ত যেনেকে নামে তোমাৰ মাত শুনিলে মোৰ তেনেকে নিচা ফাটে হয়নে আৰু এইটো ৰাইজৰ আগত কি কৈছে না এই আৰে মদৰ গ্লাছৰ ঠেকনিত তোমাৰ হাঁহিৰ শব্দ শুনা পাওঁ চিগাৰেটৰ ধোঁৱাত তোমাৰ পাৰফিউমৰ গন্ধ হে মাজে মাজে মই চিগাৰেটো খাওঁ ৰাইজ নতুন নতুন প্ৰেমত পৰিলে নিম পাত চবালিও মিঠা মিঠাই লাগে যাৰ গাৰ্লফ্ৰেণ্ড নাই সেইসকলক সোধক চবে গাৰ্লফ্ৰেণ্ড বিচাৰি ফুৰে কিন্তু যাৰ গাৰ্লফ্ৰেণ্ড নাই সেই যিসকলৰ গাৰ্লফ্ৰেণ্ড আছে সিহঁতক সোধা চবে শান্তি বিচাৰি ফুৰে না চেংৰাগীতা না ঠগালুং ই তাক নাচাকিয়া একেবাৰে বৰলাহন তাৰ সভাপতি নিচিনা লাগে দেখাতে সি বুলি প্ৰেমৰ কিবা শিকাব আহিছে সি বাদ দিয়া সিহঁতৰ কথা অলপ হেনচাং লাগক বুলি কাটি আহিছোঁ চুলি এইবাৰ কৈ দিয়া না ময়ো তোমাক ভাল পাওঁ বুলি আই লাভ ইউ বুলি নকওঁ পিছে অলপ বেলেগকে কওঁ চাইনিজ বুজি নাপাং তো জাপানিজো বুজি নাপাওঁ অসমীয়াতে কওঁ শুনবি না তই অঁ ঐ ল'ৰা অঁ জীৱনতো দেখা নাই মই তোৰ নিচিনা আপা কি কোৱা ঐ ল'ৰা জীৱনতো দেখা নাই মই তোৰ নিচিনা আপা হ'বা সঁচা না? নেকি মোৰ ল'ৰা ছোৱালীৰ পাপা কি কোৱা বে তুমি যদি আইতা মই ককা বুজি নাপালো নাতিবিলাকক খুৱাম ফল পকা পকা অমিতা গছৰ দীঘল ধাৰি বোৱালী মাছৰ দীঘল নাৰী তুমিতো হ'বা মোৰ ভাতিজাসকলৰ একমাত্ৰ খুৰী ইছ মোৰ লাজ লাগি গ'ল আৰু এটা কথা শুন তোমাক বৰমলা পিন্ধাই মই হ'ম তোমাৰ স্বামী তোমাক ঘৰলৈ নি কম ভাগিনাসকলক ইয়ে তোমালোকৰ একমাত্ৰ মামী নাথকালুং এতিয়া কিন্তু মোৰ বহুত বেছি লাজ লাগি গৈছে ইমান মানুহৰ আগত অলপ চিঞৰি দিবচোন ইমান মানুহৰ আগত কিমান মানুহ আছে চবৰে আগত ইমান লাজ দিয়ে নে এতিয়া মই তাহাঁতক কেনেকে সিধু ফাংচন চাবাইছে মই যাওঁ দে নাম্বাৰটো দি যা নাম্বাৰটো দিম নেকি নাম্বাৰটো চবৰে আগত দি যাওঁ যোৱা। দিয়া মই চবৰে আগত এনেকে লাজ লাগে নহয়